এডাল গৰমত আজি সাজি কাচি ওলাইছোঁ এখন বিয়ালৈ বুলি। আমাৰ এইফালে কেটাৰিঙৰ নিমন্ত্ৰণ আছিলে। গোটেইকেইজনী টমটমত আহিলোঁ। বেছি দূৰত নাছিলে, ঘৰৰ পৰা অলপ ওচৰতে। আমি আহিয়ে প্ৰথম আমাক খাবলৈ দিলে, খাই বৈ লৈ আজৰি হৈ ল'লোঁ। আৰু আজৰি হৈ ওলালে এইফালে মানুহ আহিলে, মানে আমি জোখৰ টাইমতে খাই বৈ লৈ আজৰি হৈ ল'লোঁ। আৰু এইফালে আমি চব বিলোৱাত লাগি আছোঁ আৰু মানুহখিনি বহুত হৈছিলে। আৰু এইফালে আমাৰ গোটেইকেইজনীয়ে এনেকৈ ধেমালি কৰি আছিলে, কেমেৰাটো এহেঁতি লৈ পেলাই। আৰু চাওক কি ৰিয়েকশ্যন কৰি আছে বোলে। চাহ খাইছিলোঁ, মানে আমাক ধুনীয়াকৈ শুশ্ৰূষাও কৰিছিলে ক'বলৈ গ'লে। চাহ দিছিলে, নেমু পানী, চৰ্বত, এনেকৈ কিবাকিবি বনাই, আৰু স্প্ৰাইট কিবাকিবি বহুতখিনি আমাক ধুনীয়াকৈ দিছে। গৰমটো যিহেতু বহুত আছিলে, মানে ভালকৈ শুশ্ৰূষা কৰিছে বুলিয়ে ক'ব লাগিব। আমি কি কৰিছোঁ সেইটো নাজানো, কিন্তু আমাক বহুতখিনি মানে ভাল লাগিলে আৰু মানে বিয়াখনত কাম কৰি। আৰু কইনাক দেখাবলৈ সময় নহ'লে, মানে আমাৰ ইয়াত বহুত মানুহ হৈছিলে, ভিডিঅ' কৰা ইমান নহ'লেই। এহেঁতকেইজনীয়ে মাজে মাজে ভিডিঅ' কৰি দিছিলে, আৰু ময়ো মাজে মাজে দুটামান ক্লিপ ল'লোঁ। আৰু সেয়া আহিবৰ সময়ত আমি এনেকৈ ভাত খাই বৈ ল'লোঁ। আমি বিয়াখন 7টা বজালৈকে লৈছিলোঁ, যিহেতু আজিকালি 7টা সোনকালেই বাজে ন। এইফালে গোটেইকেইজনী এনেকৈ ভাত খাই বৈ আজৰি হৈ লৈ আমি ঘৰলৈ এনেকৈ আহিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।